ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা শিশু নিৰ্যাতনৰ এটা ভিডিঅ'ই মানৱতাৰ চৰম সীমা পাৰ কৰি দিলে। এই দৃশ্যটি দেখিলে আপোনালোকৰো চকু কপালত উঠিব। এগৰাকী মাতৃয়ে নিজৰ কণমানি শিশুটিক এডাল বাঁহেৰে মৰিয়াই এক জঘন্য কাণ্ড সংঘটিত কৰিছে। মেৰাপানীৰ উদয়পুৰত এই দৃশ্যটি মোবাইলৰ কেমেৰাত বন্দী কৰিলে পম্পী দাস নামৰ এগৰাকী চুবুৰীয়াই, যিটো বয়সত মাতৃয়ে সন্তানক বুকুৰ মাজত সুমিয়াই অতিকৈ মৰম সাদৰেৰে লালন পালন কৰে। সেই বয়সৰ শিশুটিক এনেকৈ নিৰ্যাতন চলোৱা মাতৃগৰাকীক কিমান সহজভাৱে ল'ব পাৰি, তলৰ কমেণ্ট বক্সত আপোনালোকৰ মতামতটি জনাবলৈ নেপাহৰিব। ব্যুৰো ৰিপৰ্ট যাদৱ ক্ৰিয়েশ্যন।